এই ফটোকেইখনৰ ভিতৰত কোনখন ফটো অমিল বাৰু চাওকচোন ধৰিব পাৰে নেকি এই ফটোকেইখনৰ ভিতৰত এই ফটোখনেই অমিল বলক আকৌ এবাৰ চাওঁ এই ফটোকেইখনৰ ভিতৰত কোনখন অমিল বাৰু চাওকচোন উলিয়াব পাৰে কি জানি এই ফটোকেইখনৰ ভিতৰত এই ফটোখন অমিল এই ফটোখনতো চাওক ইয়াৰে কোনখন অমিল বাৰু এই ফটোকেইখনৰ ভিতৰত এই ফটোখনে অমিল পিছে আপুনি বিচাৰি পাইছিল নে আমাক কমেন্ট কৰি জনাব বলক পাছৰ পাজলটো চাওঁ এবাৰ এজন সৰু ল'ৰাৰ অপহৰণৰ খবৰ পাই পুলিচ অফিচাৰ গৈ সেই সৰু ল'ৰাজনৰ ঘৰ ওলাই পুলিচ অফিচাৰে সকলোকে খুটপুছ কৰাত জনাই অপহৰণকাৰীয়ে ল'ৰাজনৰ বদলি 10 লাখ টকাৰ ডিমাণ্ড কৰিছে তেতিয়া পুলিচ অফিচাৰে সুধিলে আপোনালোকে পইচাখিনি দিলেই নেকি তেনেকে সোধাত ল'ৰাজনৰ খুৰায়েকজনে কয় মই পইচা দিবৰ বাবে বেগ এটাত 10 লাখ টকা লৈ গৈছিলো তেনেতে পাছফালৰ পৰা কোনোবাই ঠেলা মাৰি মোক তলত পেলাই দিয়ে আৰু মোৰ হাতৰ পৰা বেগটো টানি লৈ গুচি যায় মই তলত পৰি থকাৰ বাবে মানুহজনৰ মুখখন দেখা নাপালো কথাষাৰ শুনি পুলিচ অফিচাৰে সুধিলে মানুহজনৰ পিন্ধন উৰণ কিবা মনত আছে নেকি তেতিয়া খুৰায়েকজনে ক'লে মানুহজনে কোলা ৰঙৰ পেণ্ট আৰু সেউজীয়া ৰঙৰ ভি-নেক টি-চাৰ্ট পিন্ধি আছিল খুৰায়েকজনৰ কথা শুনিয়েই পুলিচ অফিচাৰে সময় নষ্ট নকৰিলে আৰু খুৰায়েকক ধৰি নি অপহৰণৰ কেছত লকাপত সোমোৱাই দিলে এতিয়া প্ৰশ্ন হ'ল পুলিচ অফিচাৰে খুৰায়েকক কিয় ধৰি নিলে বাৰু আপুনি যি বুলিয়ে ভাবিছে আমাক কমেন্ট কৰি জনাওক পুলিচ অফিচাৰে মানুহজনৰ পিন্ধন উৰণৰ কথা খুৰায়েকক সোধাত খুৰায়েকে কৈছিল মানুহজনে কোলা ৰঙৰ পেণ্ট আৰু সেউজীয়া ৰঙৰ ভি-নেক টি-চাৰ্ট পিন্ধি আছিল কোলা ৰঙৰ পেণ্ট আৰু সেউজীয়া ৰঙৰ টি-চাৰ্টটো বুজি পোৱা গৈছে যে তেওঁ তলত পৰি থাকিলেও পাছফালৰ পৰা কিজানি দেখিছে কিন্তু তেওঁ ভি-নেকটো কেনেকৈ দেখা পালে ভি-নেকটো আগফালেহে থাকে তাৰ মানে তেওঁ ভি-নেকটো দেখিছে মানে অপৰাধীজনৰ মুখখনো দেখিছে যিটো কথা পুলিচৰ পৰা তেওঁ লুকুৱাই আছে হয়তো অপহৰণটোত তেওঁৰ খুৰায়েকো জড়িত আছে পিছে আপুনি ধৰিব পাৰিছিল নে আমাক কমেন্ট কৰি জনাব বলক আপোনালোকৰ আজিৰ বিশেষ বুদ্ধিৰ প্ৰশ্নটো চাওঁ বন্ধু বান্ধৱীসকল এগৰাকী ডাঙৰ অপৰাধী জেলৰ পৰা পলাই আহি এখন মেডিকেল কলেজত সোমাইছে পুলিচ অফিচাৰে বিচাৰি আহি এই তিনিগৰাকীক সন্দেহ কৰিছে এতিয়া আপুনি ক'ব পাৰিবনে ইয়াৰে কোনগৰাকী সেই জেলৰ পৰা পলোৱা অপৰাধীগৰাকী চাওকচোন ধৰিব পাৰি কি জানি আপুনি তৃতীয়গৰাকীৰ হাতৰ কিতাপখন চাইছিল নে বাৰু এতিয়াতো ধৰিব পাৰিছে চাগে বাৰু বলক আপোনালোকৰ আজিৰ বিশেষ বুদ্ধিৰ প্ৰশ্নটো চাওঁ এই ফটো দুখনৰ মাজত কি পাৰ্থক্য আছে বাৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আমাক কমেন্ট কৰি জনাওক আপুনি যদি শুদ্ধ উত্তৰ দিলে আগন্তুক ভিডিঅ'ত আপোনাৰ নামটো উল্লেখ হ'ব পাৰে যোৱা ভিডিঅ'ত আপোনালোকক সোধা হৈছিল বাক্যত ব্যৱহাৰ হোৱা প্ৰত্যেকটো শব্দই এ ভাষা বোলে বি উপভাষা বোলে চি পদ বোলে ডি সন্ধি বোলে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল চি পদ বোলে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বহুতো বন্ধু বান্ধৱীয়ে আমাক কমেন্ট কৰি
জনাইছিল তাৰে শুদ্ধ উত্তৰ দিয়া প্ৰথম 10জন আৰু ৰেণ্ডম কমেণ্ট পিকাৰ দি বাছনি কৰি ওলোৱা 5জনৰ নাম ক্ৰমে ভনিমা কলিতা, অৰূপ বাবা, গুণমণি শৰ্মা, কমল শইকীয়া, জহিৰুল ইছলাম, আব্দুল সিদ্দিক, নিউ আছামিজ সংছ, ৰাজ বৰুৱা, গৌতম বৰা, আদিবাসী লাইভ হেমন্ত, জে.বি. বৈশ্য, পৰশা দত্ত, পূজা বৈশ্য, ফাৰ্মি হুছেইন আৰু দেৱব্ৰত শৰ্মা। আপোনালোকৰ লগতে এই প্ৰশ্নটো যিসকলে শুদ্ধ উত্তৰ দিছিল সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব নাপাহৰিব, লগতে বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰিবই।